তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মোৰ লগত আছে বটলত পানী, 1 বটলমান পানী আছে আৰু এই কলগছ বম আছে। হিন্দীত আনাৰ বুলি কয়, আপোনালোকৰ ইয়াত কি বুলি কয় কমেণ্ট কৰি জনাব। এইটো যদি মই এনেকৈ জুই লগাই দিওঁ বটলটোত, তো বটলটো ফুটা নহয় কিন্তু চেপ্টা হৈ আছে আপোনালোকে। তো সৰুকৈ এটা এক্সপ্লেইন কৰিম, এই বটলটো ফুটা কৰিব পাৰে নে নোৱাৰে এই কলগছ বমে। তো সৰুকৈ এটা এক্সপ্লেইন কৰিম, তো বলক মোৰ লগত। তো আপোনালোকে দেখিছে, এতিয়া আমি জুই লগাই দিম। এইটো কলগছ বম আছে, এইটো কলগছ বম আৰু ইয়াত আমি জুই লগাই দিম। তো বস্তুটো চাম আমি ফুটা কৰিব পাৰে নে নোৱাৰে, তো আপোনালোকে দেখিব। তো জুই লগাই দিওঁ ইয়াত, আৰু এইটো পানী আছে, ইয়াত ফুল পানী আছে কিন্তু। তো ইয়াত জুই লগাই দিম, চাম বস্তুটো বটলটো ফুটা কৰিব পাৰে নে নোৱাৰে এই বমটোৱে। তো আপোনালোকে দেখিছে বটলটো মানে কিন্তু পৰি গৈছে, সেইটো কাৰণে ফুটা কৰিব পৰা নাই। কিন্তু বস্তুটো পূৰা একদম নৰম হৈ গৈছে, ফুটা কৰিব পাৰিলে কিন্তু বটলটো পৰি গৈছে। তো চাওক আপোনালোকে, বটলটো অলপ অলপ ফুটাই হৈছে, চাওক পানী পৰি আছে, চাওক এনেকৈ পানী পৰি আছে। তো বটলটো ফুটা হৈছে, অলপ অলপ ফুটা হৈছে। ফুটা মানে নহ'ল কিহৰ কাৰণে, কাৰণ মানে পানীটো বটলৰ পানীটো এনেকৈ পৰি গৈছে, সেইটো কাৰণে বস্তুটো ফুটা নহ'ল ভালকৈ। কিন্তু একদম ৰিয়েলি ফুটা হৈছে, একদম চাওক পানী পৰি আছে, এইটো পানী পৰি আছে একদম, এইফালে চাওক একদম পানী পৰি আছে। তো আপোনালোকে দেখিছে, এনে যদি জুই লগাই দিওঁ বটলত, পানী থকা বটলত, তো ফুটা কৰিব নোৱাৰে। আৰু যদি কলগছ বম দি যদি মই লগাই দিওঁ, পূৰা যদি গৰম হৈ আছে, তো বস্তুটো একদম ফুটা কৰি দিছে। তো যাৰ এটা সৰুকৈ এটা এক্সপেৰিমেণ্ট আছিল, আমি দেখিলোঁ এই কলগছ বমটোৱে ইমান যিটো পাৱাৰ ইয়াৰ জুইৰ, বস্তুটো একদম ফুটা কৰি দিছে, চব অলপ অলপ ফুটা কৰি দিছে একদম। এইফালে আপোনালোকে চাওক একদম ফুটা হৈ গৈছে, পানী পৰি আছে, আৰু এইফালেও ফুটা হৈ গৈছে অলপ অলপ। তো দেখিলে আপোনালোকে এটা সৰুকৈ এটা এক্সপেৰিমেণ্ট আছিল। তো ভিডিঅ'টো কেনে লাগিছে, যদি ভাল লাগিছে প্লিজ আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে যিহেতু নতুনকৈ এইটো চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে বাই বাই, টাটা, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।